আপোনালোকে চাই আছে নিউজ 5 অসম দিবলৈ লৈছোঁ আজিৰ দিনটোৰ এটা গুৰুত্বপূৰ্ণ খবৰ। আজি সুধাকণ্ঠ ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ নৱম মৃত্যুবাৰ্ষিকী। 9টা বছৰ পাৰ হ'ল ভূপেন মামা তোমাৰ অবিহনে, কিন্তু তথাপিও সকলোৰে মনত আজিও জীয়াই আছা তুমি। অসমৰ বিভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈ হ'লেও উদযাপন কৰা হৈছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ নৱম মৃত্যুবাৰ্ষিকী। এয়া দীঘলী পুখুৰীৰ দৃশ্য। দীঘলী পুখুৰীৰ পাৰত সদৌ অসম ছাত্ৰ সন্থাই ভূপেন দাৰ নৱম মৃত্যুতিথি পালন কৰে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি প্ৰদান কৰে। এই অনুষ্ঠানত উপস্থিত থাকে আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈ, সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু দীপাংকৰ নাথ। এয়া অভয়াপুৰীৰ দৃশ্য। পুৱাৰে পৰাই বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে অভয়াপুৰীত। অভয়াপুৰীৰ জ্যোতি সাংস্কৃতিক অনুষ্ঠানৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে বিভিন্ন কাৰ্যসূচীৰ মাল্যাৰ্পণ কাৰ্যসূচীলৈ আগবাঢ়িছোঁ আৰু মাল্যাৰ্পণ কৰাৰ বাবে অনুৰোধ জনাইছোঁ জ্যোতি সাংস্কৃতিক অনুষ্ঠানৰ এগৰাকী জ্যেষ্ঠ সদস্য তথা অসম চৰকাৰৰ জৰিয়তে সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে চলিলে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া। ভূপেন হাজৰিকাদেৱে কৈছিলে আহ আহ ওলাই আহ সজাগ জনতা। আমি আজি জনতা ওলাব নোৱাৰা হৈছোঁ। জনতা ওলালেও দূৰত্ব মেইনটেইন কৰি ওলাব লাগে। গতিকে এইবোৰ ক্ষেত্ৰত আমি অলপ কষ্ট পাইছোঁ। তথাপি আশা ৰাখিছোঁ ভৱিষ্যতে আৰু আমি খুব সফলকৈ জনমুখী হোৱাকৈ এইটো অনুষ্ঠান পালন কৰিম বুলি আশা ৰাখিছোঁ। এয়া ঢকুৱাখানাৰ দৃশ্য। ঢকুৱাখানাৰ সোণাৰী চাপৰিত কৰোনাৰ প্ৰতি লক্ষ্য ৰাখি অনুষ্টুপীয়াকৈ হ'লেও পালন কৰা হৈছে ভূপেন হাজৰিকাৰ নৱমতম মৃত্যুবাৰ্ষিকী। আজি ঢকুৱাখানাৰ সোণাৰী চাপৰিত সোণাৰী চাপৰি সমন্বয় গীত নৃত্য আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ সৌজন্যত কৰোনাৰ প্ৰতি লক্ষ্য ৰাখি ভূপেন বৰাৰ বাসগৃহত অনুষ্টুপীয়াকৈ হ'লেও ভূপেন হাজৰিকাৰ মৃত্যু দিৱস পালন কৰা হৈছে। ভাৰতৰত্ন ভূপেন হাজৰিকাৰ কালজয়ী গীত মাতেৰে আজি ৰজন জনাই আছে আকাশ বঁটা। সমাগত ৰাইজ ছাত্ৰ ছাত্ৰীসকল, আমি সকলোৱে জানো যে আজি এই অনুষ্ঠানটো সোণাৰী চাপৰি সমন্বয় গীত আৰু নৃত্য প্ৰশিক্ষণ কেন্দ্ৰৰ সৌজন্যত আয়োজিত হৈছে। ইয়াতে বিভিন্ন প্ৰান্তৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰী, সংগীতপ্ৰেমী, সংস্কৃতিপ্ৰেমী ৰাইজ আমি গোট খাইছে। সকলোলৈকে আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি ডক্টৰ ভূপেন হাজৰিকাৰ আজি মৃত্যুতিথি। তেখেতৰ এই দিনটো আমি সকলোৱে সমন্বয় দিৱস হিচাপে উদযাপন কৰোঁ। আৰু এই দিৱসটো যে সমন্বয় দিৱস হিচাপে আমি উদযাপন কৰিব লগা হ'ল, ইয়াতেই ভূপেন হাজৰিকাৰ জীৱনৰ গুহাৰ্থ ইয়াতেই বিদ্যমান। ভূপেন হাজৰিকাই জীৱনত সমন্বয়ৰ সেতু বান্ধি অসমখনৰ বিভিন্ন জাতি উপজাতিৰ মাজত বিভিন্ন পাহাৰ ভৈয়াম জান জুৰি নদ নদী সাগৰ এইবিলাকৰ মাজত যে সমন্বয়ৰ সেতু বান্ধি থৈ গ'ল, আজি দিনটোৱে নিশ্চয় তাৰ পৰিচয়।
5 অসমৰ তৰফৰ পৰাও সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ নৱম মৃত্যুবাৰ্ষিকীত তেওঁলৈ জনাইছোঁ একাজলি শ্ৰদ্ধাঞ্জলি। গুৱাহাটীৰ পৰা দীপক ঠাকুৰীয়া, অভয়পুৰীৰ পৰা প্ৰাণজিৎ চৌহান আৰু ঢকুৱাখানৰ পৰা জিতুল খনিকৰৰ ৰিপৰ্ট নিউজ 5 অসম। আপুনি বাৰু সাংবাদিকতাৰ প্ৰতি আগ্ৰহী নেকি? তেন্তে পলম কিহৰ? 3 মাহতে শিকক সাংবাদিকতাৰ ব্যৱহাৰিক জ্ঞান আৰু লগতে নিজকে এখন ভাল প্লেটফৰ্মত প্ৰতিষ্ঠা কৰক। যোগাযোগ কৰক 6002177115 নম্বৰত নাইবা 9864249850 নম্বৰত। মুকলি কৰা হৈছে এখনি খাঁটি অসমীয়া গহনাৰ বিপণী, য'ত পোৱা যাব থলুৱা বিশুদ্ধতাৰ চানেকি। উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত পোন প্ৰথমবাৰৰ বাবে অসমীয়া গহনাৰ উচিত মূল্য ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰে আৰম্ভ হ'ল ডিভাইন। আপুনিও যদি বিচাৰে খাঁটি অসমীয়া গহনা য'ত থাকিব বিশুদ্ধতাৰ চানেকি, তেন্তে আহিব পাৰে এইখনি খাঁটি অসমীয়াৰ গহনাৰ বিপণী ডিভাইনলৈ।